মুঠুদা হগনে খ কিয় মাতিছিলি কও মানে জ্যোতিষিতা তোমাক কথা এটা কম বুলি ভাবিছিলো মই এটা কে 10টা কও কিন্তু সোনকালতে মানে ভাল লাগে তো তাৰপিছত কি আৰু ভাল লাগে আৰু হেয়ে আৰু ভাল পাও ফুল চুল আনছা নেকি ফুল আনা নাই বাৰী একডাল আনিছিলো ফেল দি দিলো বাটো তই হে বাৰীতে গো তোৰ লগত মোক মিলে নেকি অবদ্ধ কিয় নিমিলে তোৰ লগত মোক হাইতে দি মিলে চাৰে দি মিলে গাৰ কালাৰ দি মিলে কিহেদি নিমিলে এইটো কেইদিন ধোৱা নাই এইটো আনাৰ দিনৰ পৰা ধোৱাই নাই যোৱা বছৰে আনিছিলো মোক ভাল পাবা যা মন্নি বেটি তই মোক এভইড কৰিছা মোক ভাল নাপা চলাৰ কথা কবা মোৰ তোক দি আছো শিক্ষা বাইপেৰেক তই চিনিব নাই কি বস্তু তোক যে নাই মই দিম সেই নাই গম পাবি চাই ল'ম তোক চকুবেৰি চাওঁতে দেখিলো যে তোমাকে চকুৱে চিনি পালো হঠাতে মনৰে মৰমী তুমি কি জানি আপনি এটা ভাঙা দাঁত গেটা দেখাইবা নাকি নেউলা কবাত এই শুন দাঁতটোক লৈ পেলাই ইনচাল্ট নকৰিবি তই কিয় জানা না দাঁতটো একদিন মই ঘুমাই থাকাতে 10টালৈকে ঘুমাই আহিছিলো মা একদিন ডেক্সি মাৰি পেলাই মোৰ দাঁতটো ভাঙিছিল যেতিয়া মোক যোনে দাঁতটোৰ কথা কয় সেই কাহিনীটো মোৰ আগে মনত পৰে মই এটা কিমান টাইম ৰখিছো তই গম পা না কিমান টাইম আধা ঘণ্টা মাত্ৰ 30 মিনিট হ'ব দে 30 মিনিট বেছি নহয় দে বছৰৰ মূৰত এটা টিকটক বনাবা খুজো তাকো তোক মই ফোন কৰি মাতো তই এটা সময় মতে আহি নাপা মৰণ ন তোৰ দৰে বেষ্ট ফ্ৰেণ্ড থাকাতকে নাথাও ভাল কি জানা না এই গাঁওখনত মোৰে এটা আছে একমাত্ৰ DSLR আৰু তো কাৰো নাই গতিকে সেইটো তাকো মায়ে বন্ধন লৈ পেলাই কিনি দিছি ৰক্ষাটো লাগবই না কিমান চলি টিকটক বনাই আমাৰ চানুদ্দ আজিকালি টিকটক বনা কৰছি কিবা হিজদামি কথা কৰছি হিজৰামি চানুদ্দা কৰছি না তই কৰছি তই ধৰি নাগে পাতছা পিন্ধি কেনকে নাচিছিলে মই দেখা পাইছো তাৰ মানে কি জানা না চানুদ্দাৰ লগত মই পাত পিন্ধি পেলাই নাচিবা পাৰো মানুহগেলা যেতিয়া এনেকে হিজদা বুলি কমেন দে কিয় মনটো ভাল লাগি যায় গম পা না মই নাযাও আজি লাষ্ট বল ইটা কেমেৰাটো উঠিছে কেমেৰাটো চানুদ্দাই ভাড়াত নিছে টিকটক বনাই আছে ৰাস্তাত লৈ যাম যৌ আধা যা পাগলা হৈছে নেকি তাৰ লগত নালগে বনাবা কি হিজদা গম পা না অৰিজিনেল হিজদা নামৰিবি কিয় মাৰা ৰাস্তাই ঘাটে তহঁতৰ ওপৰত যাবা নোৱাৰে খালি হিজামে কেমেৰা দি মই কি হিজামে কৰিছো মই গাছৰ পাত পিন্ধিবা পাৰো এইটো মোৰ লাইফ মোৰ কথা মই পিন্ধিবা পাৰো না পিন্ধি থাক এই ভাড়া দিবি এলা সৰু চলি গেলাক হিজামে কৰি পেলাই কেমেৰাটো লেন্স ক'ত দে হ'ব দে আছে দে উঠ যা এতিয়া ঠিক পাই নালগে যা চকু মেলি চাওঁতে দেখিলো যে তোমাকে চকুৱে চিনি পালো হঠাতে চকু মেলি চাওঁতে হ'ব তই এতিয়া হাঁহি মাৰি মোক ফুলাবা নাংগে মই ইয়াতে কিমান দেৰি ৰখি আছো তই জানা না 1 ঘণ্টা হ'ল ইয়াতে ৰখিফাৰ মোৰ চবে মৰণ নোহোৱাৰ কাৰণে ইমান দেৰি কৰিছি জানা না মই ফোন মাৰোতে ঘুমাই আছে হগনে খ ঐ মাথা বাপ্পা ঐ আইও দেজি মোকে তই কিয় খং কৰা তই মোৰ একমাত্ৰ বান্ধৱী ৰস্তি হ'ব দে তই এতিয়া তেল মাৰিবা নাংগে তই যে ইমান দেৰি কৰিলি এতিয়া ফটোয়ে উঠো না টিকটক ভিডিঅ'য়ে বনাও কচোন তই ঐ শুনটো চাচোন টেকনিক আছে বহুত সময় আছে টিকটক কৰিম ফটো উঠিম টিকটক কৰবি ৰচোন এইটো জাগাত সদায় বল লগা হৈছে অলপ বেলেগ বেকগ্ৰাউণ্ড হ'লে ভাল লাগে দেচোন বেকগ্ৰাউণ্ডৰ কথাটো গম পাইছো কিন্তু কথাটো কি জানা এখনি আমাৰ ঘৰৰ ৰাস্তাতে জাগা এটা মানুহে আমাক আকৌ সুধবা নৰে মানে আমি একটো আকৌ বেয়া কাম কৰিব নাই আমি টিকটক আৰু ফটো উঠাই আছো এতিয়া যদি আমি বেলেগক যাওঁ মানুহে বেলেগ ভাবিব দেচোন তাতে আৰু বেয়াকে কৰিলি আমাৰো বেয়া লাগে দেচোন এতিয়া কৰাই ভাল হ'ব এতেই কৰিম যাওক সপান দেখি আছিলো বাপৰে বাপ মানুহ দেখলি কি কব চালা আপি গেলাৰ কাৰণে মান সন্মান গোটাই যোৱা হৈছে তোমাৰ উশাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা তোমাৰ সপোনতে যে মই বিলীন হওঁ
দিছ দেখা নাই নেকি মাৰো দে দে দিও ৰে ফিৰি লেল বই গিছি কি কথা হৈ জাগা তই দে বেলেগৰ কথা ভাবছো দে চালিয়া আছে বেলেগ পোষ্ট দি এটা বাস কিমান দে ফেসবুক গলে ফেললি এটা পোষ্ট দি ফেলে হ্যাঁ পোষ্ট দিয়া তো নৰে গুনিও বেলেগ পালিও হ'ব না বেলেগ পোষ্ট দিতে আৰু দে ধুনীয়া পোষ্ট দি এখান থেকে সানি লিওনি বুলি ভাবছা নাকি নহয় এই যে চাই আছা এই বাইকখন কাৰ গম পাইছে না নাই কাৰ ৰাজু ভাই ৰাজুৰ এখন গাড়ী ৰাজু মানে তোৰ গাৰ্লফ্ৰেণ্ড প্ৰপ'জ যি দিছিলি তই মনত নাই চলাইছিল যি তোক সেই আলতু ফালতু কথা কিয় হ'ব কিয় চৰাব মোক চৰাব পাৰে নেকি কালুদনক চৰাব পাৰে সেইটো বাদ দিছো চৰাইছিল নৰাইছিল সেইটো বাদ দি এতিয়া সেইগিলা বাদ দি মই কৈ আছো শুন তান্দে হয়তো এতিয়া ক'ৰবাত ফটো উঠাই আহিছে গতিকে আমি যাই কিনে ৰ সেইকেইটা দেখো আজি আমাৰ কিন্তু চান্স তহঁতে মোৰ লগ হয় না নহয় হয় বে তোৰ কাৰণে চব তোৰ কাৰণে চব কৰিব পাৰো ভাই আজি দোকে পুৰা ভাইৰেল কৰি দিম পুৰা প্ৰি প্লেনিং মোবাইল চবাইল ৰেডি কৰিলো মোবাইল লো কেমেৰা চেমেৰা ৰেডি কৰিলো যাই কিনে একদম ৰেডি আছে ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম চব যাব বল চাল্লা এই আপি ফোন থ এলা কি হৈছে তাতে কি হৈছে এলা ফটো উঠি আছো আমি ফটো বা ফটো উঠা জাগা বনাই নদীৰ পাৰ খানে পালি না ফটো উঠা আৰু তান্দক চান্স দি কিনে তহঁতে ফোনত কথা পাতি আছা আমাৰ ঘৰৰ কাষত জাগা এই ঘৰৰ কাষ নহয় এই ঘৰৰ কাষ এই উলংগ বগী তৰা তোক বিচৰাতে 70 বছৰ গেছি খা নাখা দেখো আকৌ খা নাই চাও চুমত খা দে খা শিখৰ খাবি হা শিখৰ খাবি না শিখৰ হ'লে খাব পাৰা খালিকে শিখৰ খাহকে থাকা পাত নাখাই শিখৰ খাই সেনকে যাব নালাগে ভেলতা ভেলটিকে আজি চানা ভাজা খোৱা মাতো কা মায়া উলংগ বগী তৰা এগুলো কি করি ও কলজার ভাই এনপি মোর খুব ভয় লাগে এতে আৰু কি গণ্ডগোল আপা আপি দেখো চব সংমিশ্ৰণ হৈ আছে থাইপা দেখোন নহয় চুলি তুলি টানে কি হৈছে চুলি তুলি টানছি দেখোন ক'ত চলিয়ে গিতিয়া আপি কেতিয়াবা ক'ৰ হ'ল কি অভদ্ৰমী কৰিছে ইয়াতে যাওঁৱে ৰ কি কৰি আছা তেলা টিকটক কৰি আছো দাদা টিকটকে তহঁতৰ ধৰি এটা সমাজ নষ্ট হৈ গৈছি টিকটক কৰি আছো টিকটক কৰে মোৰ ফ্ৰেণ্ডছ হয় তন্দৰ ভিডিঅ' ধৰি মোবাইল উলিয়াব নালাগে কি করলো আমি দুনিয়াতে টিকটক কৰি আছো কি কৰিলো আমি যখনি জিয়াক এলাত ধৰি চব হৈছে আমাৰ গাঁওখনৰ চেছ কৰি পেলছে এলা আপি চবে হাতত ধৰি আহিছে চবে অভদ্ৰমী কৰি আছে অভদ্ৰমী গম পাইছা মানুহ এবাৰ দিয়া জানো দে অভদ্ৰামে কৈছে না কৰা না আমাক শিকাবা আহিবা নালাগে চব অভদ্ৰমী হৈ আছে ইয়াতে অভদ্ৰমী কৰি আছে ৰাস্তাত মাজত মাত মাতবা নাই তেতিয়াৰ পৰা আমি আছো তই নাই এলা আকৌ বিচাৰ চিচাৰ নাই আগে একশন হ'ব শুন তোক এটা মই কথা কওঁ যদি সেই হাতে ভুল কৰিছি আইন আছে আইনৰ হাতত তুলিবি কিন্তু তই মাৰিব লগা অধিকাৰ নাই তই কি কৰিছা ভিডিঅ' কৰিছা লজ্জা চৰম নাপা তোৰ ঘৰত বইনেৰে নাই বেলেগৰ ছোৱালী যি ভিডিঅ' ভাইৰেল কৰি বেলেগৰ আপি এটা জীৱন ধ্বংস কৰা লাজ নাপা চৰম নাপা তোৰ যদি যে এই জেগাত যদি তোৰ বইনেৰে থাকিলো তই এনেকৈ ভিডিঅ' কৰি ভাইৰেল কৰিলি হয় না চৰম নহয় ভুল হ'ব পাৰে ভুল হোৱাটো ডাঙৰ কথা নহয় সেই বুলি ভিডিঅ' ভাইৰেল কৰি ছোৱালীজনীৰ জীৱন ধ্বংস কৰি ঘৰ এখনৰ জীৱন ধ্বংস কৰা এইবিলাক ভাল কথা নহয় কালু ভাই ই কিন্তু ঠিক কথাই কৈছি আমি ছোৱালী এটাক আমি আকৌ নাজনাকে ইমান ভুল বুজাটো আমাৰ আচলতে উচিত নহয় গম পাইছা না আৰু তই যেনেকৈ যি শ্বটটো যি মাৰিছা আচলতে এইটো বহুত ডাঙৰ বেয়া কাম গম পা না সেইকাৰণে আজিৰ পৰা আমি কাকো ভুল বুজি আকৌ কথা নকওঁ আগতে জানি বুজি ল'ম তাৰ পাছতহে মানুহৰ কথা ক'ব লাগে নাজনাকে ক'বা নালাগে একদম ভাল কথা কৈছা দিলছে ধন্যবাদ আৰু কি জানা না কিছুমান ল'ৰাই বা ছোৱালী ফুৰিব যাব পাৰে ফুৰিব যোৱাটো অপৰাধ নহয়তো গম পাইছা না আৰু আজি টিকটক কৰিব আহিছে ধৰিলো
কালি কোনোবাই বেলেগত যাব কালিও যদি এনেকুৱা পৰিস্থিতি হয় কেনে হ'ব আৰু যদি কিবা ভুল দেখা পাইছা আইন এখন আছে আইন আছে আইনক গতে দি কিন্তু তহঁতৰ মাৰিব লগা অধিকাৰ নাই বুজি পাইছা আৰু এইগিলা ভিডিঅ' চিডিঅ' যি ভাইৰেল কৰা শুন তহঁতে অলপ এনজয় পাবি আপিটোক ঠাট্টা কৰি বুজি পাইছা কিন্তু সেই ছোৱালীটোৰ জীৱন বৰবাদ হ'ব তাইৰ লগতে তাইৰ পৰিয়ালটোৰ জীৱন বৰবাদ বুজিছা তো সেইবিলাক চব কথা বুজি লৈ কামবিলাক কৰিব লাগে একদম বেয়া কথা আজি এনেকুৱা ভুল নকৰিবি যা যা ভাই এটা কাম কৰোঁ নেকি ভাই কালু ভাই যি হৈছে দে মাফ খোজে মাফ কৰি দিবি দে কলিজাৰ বন্ধি মাফ কৰি দিবি দে যা 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 এনেকুৱা ভুল নকৰিবি আর দাদা আপোনাক বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ দৰে মানুহ যদি আৰু অসমত থাকিল হয় অভিজিত দা আৰু নীলদাৰ দৰে শিল্পী কেতিয়াও মৃত্যু নহ'ল হয় আৰু এটা কথা আপোনাৰ দৰে মানুহ যেতিয়াগিলে আমাৰ অসমখনত আছে তেতিয়াগিলে আমাৰ ছোৱালীগিলা কেতিয়াও কলংকিত নহয় কি জানানা কলজাৰ বনিয়াত প্ৰত্যেকে যদি নিজৰ চিষ্টাৰ যেনেকুৱা পৰৰ চিজবিলাকো যদি তেনেকুৱা বুলি ভাবে তেতিয়াহ'লে অসমখন বহুত উন্নত হ'ব যোৱা এইবিলাক ভাবি চিন্তি লাভ নাই আৰু মানে টিকটক চিকটক কৰিলে অলপ মানে ছেফটি জেগাত কৰিবা মানে এনেকুৱা নৰপিশাচ থাকিলে তোমালোকৰ মানে অলপ ছাইড এফেক্টটো বাঢ়ি যায় তো অলপ সাৱধানে চলিবা ছেফটি চলিবা যোৱাতে তোমালোকে ন হাই ফ্ৰেণ্ডছ আজি ভিডিঅ'টো বনালোঁ যিবিলাক আমাৰ প্ৰায় চলিয়ে থাকে মৰেল পুলিচৰ গুণ্ডাগিৰি আৰু কিছুমান কাম নাজানে নুবুজাকৈ অকস্মাত স্পটত যাই কিনে এটাক কৰে কিবা কৰে এনেকুৱা আৰু বস্তুবিলাক ভাল নালাগে আৰু বহুতৰে ভৱিষ্যতৰ কথা থাকে তো যিকোনো কাম কৰাৰ আগতে ভাবি চাব লাগে ভাবি চিন্তা কৰি কামবিলাক কৰিব লাগে আৰু আইনবিলাক হাতত তুলি ল'ব নালাগে আৰু সেইটোৱে আমি অনুৰোধ জনাম যাতে কোনেও একো নাজানা নুবুজাকৈ বস্তুবিলাক শ্বেয়াৰ নকৰে বা কাৰো একো ভাইৰেল নকৰে সেইটোৱে আৰু আগতে জানি বুজি লওক তাৰপাছত একশ্যন লওক নহ'লে কিন্তু পুলিচ আছে পাছত গম পাব সঁচা কথা কৈছি তো যিয়ে নহওক কলজাৰ ভাই ভনী ইয়াত যদি আমি চবে চবকে ভাই ভনী বুলি ভাবোঁ তো এনেকুৱা ঘটনা নহয় ফিক্স কিন্তু আমাৰ থিংকিং ভাল হ'লে সমাজ ভাল হ'ব সমাজ ভাল হ'লে অসম ভাল হ'ব আৰু এই ভিডিঅ'টোৰ জৰিয়তে আমি কাকো দোষ দিব যোৱা নাই বা কাকো একো সমালোচনা কৰিব যোৱা নাই জাষ্ট যিটো ঘটনা ঘটি থাকে মৰেল পুলিচৰ সেইটো যাতে বন্ধ হয় জাষ্ট সেইটো আমি এটা আভাস এটা দেখাইছোঁ যে এনেকুৱা চিটুৱেশ্যনত এনেকুৱা হ'ব পাৰে বা হয়ও কেতিয়াবা কাৰণে জাষ্ট আমি সেইটো দেখুৱাব ট্ৰাই কৰিছোঁ কিন্তু ভিডিঅ'টোৰ জৰিয়তে কাকো দোষ দিব বিচৰা নাই আৰু সকলোবিলাক কাম কৰাৰ আগতে এবাৰ ভাবি চিন্তি ল'ব লাগে এইখিনিয়ে তো আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট যাতে এনেকুৱা ঘটনা আৰু ক'তো নহয় আৰু বাকী আমাৰ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰি দিব মানে লাইক কৰি দিলে আমি মানে বহুত উৎসাহ পাওঁ আপোনালোকৰ এটা লাইকে মানে আমাক বহুত তাৰমানে এটা ভাল ভিডিঅ' বনোৱাৰ কাৰণে আৰু ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিওঁ নিজৰ ভাই বুলি ভাবি ক্ষমা কৰি দিব কাট এফ ৰাজু তোৰা চাই আছা নেকি হাঁহি মাৰি দি ৰাজু ফ্ৰেম আউট হৈ গৈছি ফ্ৰেম আউট হৈ গৈছি